বান্দৰ এটাও আহিছে বান্দৰটো ক'ত তাকে চাই ইউতো আহিছিলে বান্দৰটো দেখিছে গছে গছে বগাই থকা অকণমান পোৱালি পোৱালি দেখিলে অকণ সোমাই যায় আকৌ দেই সাৱধান লুটু 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 লগত দেখা দেখি নাই বোলে একে একে দুই সকলে কাজ পোন প্ৰথমে সকলোকে ৰঙালী বিহু আন্তৰিক বিয়া কৰা শুভেচ্ছা জনালো আশা কৰোঁ সকলো ভালে আছে জনালো কি জনাইছে আমাৰ ৰঙালী বিহু শুভেচ্ছা জনালো ৰঙালী বিহু কি জনাই ৰাইজে জানে হয়নে নহয় ৰাকেশৰ এটি ৰা মানে ৰাহু কে মানে কেতু মানে শনি মানে ৰাহু কেতু শনি একেলগে আহিছে যে ক'ৰবাত কিন্তু শব্দবিলাক ৰৈ যাবই গতিকে মোৰ ভাষণ দিওঁতে অকণমান দিগদাৰ হয় কৰোঁতে সেই বৰশী পাওঁতে মানে নাকত দুখ সোমাইছে দুখডাল ঠিকেই ওলাব কিন্তু কেতু ৰৈ গ'ল এতিয়া মানে মই ভাষণ দিব নোৱাৰোঁ ভাষণ দিলে মই গণ্ডগোল হয় মই যি নহওক পোনপ্ৰথমে আকৌ মোৰ সফলাঘাত বাকী ৰাইজক জনাইছোঁ বৰ ভালকৈ জনাইছোঁ তুমি জানা নহয় তুমি এইবিলাক টিভিবিলাকত ক'বই জানো হ'ব কৈ যাব মই ভঙাই যাইছোঁ পোনপ্ৰথমে আপোনালোক সকলোকে জনাইছোঁ বিহুৰ ওজত জনাইছোঁ আজি আপোনালোকে ইয়ালৈ মাতি আমাক দিছে আমাক যি মৰম দিছে তাৰ বাবে সমূহ ৰাইজক জনাইছোঁ ধন্যবাদ জনাইছোঁ আগন্তুক সময়ত আপোনালোকে বেহাৰবাৰী অফিচ চাই থাকিব আৰু আমাক যি মৰম দিছে তাৰ বাবে উদ্যোক্তা মণ্ডলী এই কমিটিৰ বিষয়ৰ বাবে সমূহ ৰাইজ ইয়াত যিসকল পিতৃ মাতৃ সকলোকে একেলগে অশেষ কৃতজ্ঞতা মৰম আৰু শ্ৰদ্ধা জনাইছোঁ দেউতাৰ ভায়েকক কি বুলি মাতা দেউতাৰ ভায়েকক কি বুলি মই মাতো সেইটো মোক সুধিছে চাগে কোৱা দেউতাৰ ভায়েকক কি বুলি মাতো কি বুলি মাতা দেউতাৰ ভায়েকক কি বুলি মাতা দেউতাৰ ভায়েকক কি বুলি মাতো নেমাতো কি নামাতো দেউতাৰ ভায়েকক সোধা নাই জানো দেউতাৰ ভায়েকক কি বুলি মই মাতো নেমাতো কি নামাতো এটা শব্দ ক'বলৈ দিয়া নাই জানো দেউতাৰ ভায়েকক কি বুলি মাতা আপুনি নেমাতো কিয় নামাতা আমাৰ মানে কাছমাৰী মাটিখিনিৰ কাৰণে আমাৰ খুৰা আৰু দেউতাৰ মাজত এটা কাজিয়া সেইটো কাৰণে আমাৰ মাতবোৰ একেবাৰে নাই ঠিকে আছে বুজি পালোঁ বাৰু খোৱাৰ লগত কিন্তু সম্পৰ্ক এতিয়া কোৱাচোন ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত এটা পাৰ্থক্য কোৱাচোন সেইটোৱে মোক ইয়াত সুধিবলৈ আহিছে ইয়াতে শুনিছোঁ ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্য কোনে নাজানে হয়নে নহয় ৰেডিঅ'টো কি আৰু ৰেডিঅ'টোত আমি শুনো তাত আমি ভিডিঅ' নেদেখোঁ বাতৰি কাকতত কি আমি ছবি এখন দেখোঁ মানে ছবি এটা আঁকি থোৱা থাকে আৰু তাত কাষৰ লিখা থাকে আমি পঢ়িব পাৰোঁ ন কিন্তু এইখিনি মই ল'ৰা এটা সুধিলোঁ বিশ্বাস কৰক মই তাক সুধিলোঁ ৰেডিঅ' বাতৰি কাকতৰ মাজত পাৰ্থক্য দেখুৱাচোন সি মোক কৈছে ৰেডিঅ'টোৰ ওপৰত বোলে পিঠাগুড়ি ৰ'দত দিব নোৱাৰি কিন্তু বাতৰি কাকতখনৰ ওপৰত বোলে পিঠাগুড়ি ৰ'দত দিব পাৰে আপোনালোকে ইয়াৰ মই নামটো নুসুধিলোঁ তাৰ উত্তৰটো শুনাচোন মই মানে এনেকৈ আহোঁতে আজি